নমস্কাৰ ফলি পাঠশালালৈ সকলোকে স্বাগতম জনাইছো। আমি জানো আমি বহুত দিনৰ বিৰতিৰ পাছত আহিছো আৰু এতিয়া পৰীক্ষাৰ সময়। আশা কৰিছো সকলো ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়া শুনা কৰি আছা আৰু আজি আমি টপিক যেটো লৈ আহিছো আৰু হেতু মই বিশ্বাস কৰো যে প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই বেছি প্ৰয়োজনীয় টপিক। আশা কৰো সকলোৱে ভাল পাবা আৰু সকলোৰে মনত অধীৰ উৎসাহ আৰু উদ্দীপনা সৃষ্টি হ'ব আজি এই ভিডিঅ'টোৰ পৰা আৰু আশা কৰো সকলোৱে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা। আজি আমি এটা টপিক ডিসকাস কৰিম যেটো টপিক হয়তো কোনো আজিলৈকে ডিসকাস কৰা হোৱা নাই বা আমি কোনো ইউটিউব চেনেলত বা কোনো দিশতে এইটো টপিক ডিসকাস নহয় আৰু আমি যেনেকৈ প্ৰমিস কৰিছো যে ফলি পাঠশালা এনেকুৱা কিছুমান টপিক ডিসকাস কৰিব পঢ়া শুনাৰ লগতে যে যিবোৰ টপিক আমাৰ জীৱনত আগুৱাই যাবৰ বাবে আমাক সহায় কৰিব। আজি আমি কি টপিক আনিছো আমি চাব লাগিব যে why do we study নহয় জানো অৰ্থাৎ আমি কিয় পঢ়িব লাগে বা আমি কিয় কাৰণে পঢ়া শুনা কৰিব লাগে। চোৱাচোন এটা ঠাণ্ডাৰ দিন নহয় জানো ইমান আমি কষ্ট কৰি পেলাই ৰাতি ইমান দেৰিলৈকে পঢ়িছো নহয় জানো ৰাতিপুৱা সোনকালে উঠিছো আমি ঠাণ্ডা দিনতো শুই থাকিব পাৰো নহয় জানো আমাৰ হাতত সদায় ৰাতিপুৱা দুটা অপচন থাকে। নাম্বাৰ 1 যেতিয়া ৰাতিপুৱা সময়ত এলাৰ্মটো বাজিব 5টা বজাত 6টা বজাত এই কুঁৱলী পৰি থাকিব খুব ঠাণ্ডাৰ সময় আমাৰ হাতত দুটা অপচন থাকে। নাম্বাৰ 1 আমি হয়তো এলাৰ্মটো বন্ধ কৰি পেলাই আকৌ শুই যাব পাৰো নহয় নাম্বাৰ 2 আমি এলাৰ্মটো বন্ধ নকৰো আমি খাৰ পাম আমি উঠিম উঠি পেলাই এলাৰ্ম বন্ধ কৰিম আৰু মুখ হাত ধুই পেলাই আমি পঢ়া টেবুলত বহিবলৈ যাব পাৰো আৰু মই আশা কৰিছো সকলোৱে অপচন নম্বৰ 2 অৰ্থাৎ এলাৰ্মটো বন্ধ কৰি যাতে আমি শুই নাথাকো 2 নম্বৰ অপচনটো যাতে তোমালোক সকলোৱে ফলো কৰি আহিছা আৰু এই ভিডিঅ'তে তোমাক সেই 2 নম্বৰ অপচনটো ফলো কৰিবৰ বাবে বাধ্য কৰিব অৰ্থাৎ এলাৰ্ম যেতিয়া বাজিব আমি এলাহ নকৰো আমি ঠাণ্ডালৈ চিন্তা নকৰো আমি ভালকৈ পঢ়া শুনা কৰিবৰ বাবে মনটোক আমি সেইমতে পৰিচালনা কৰিম। এটা কথা হল যে এই যে আমি পঢ়া শুনাৰ কথা কওঁ বা এই যে আমি পঢ়ি পেলাই জীৱনত আগুৱাই যোৱাৰ কথা কওঁ তাক আমি এটা সাম্যক মানে জ্ঞানহে ৰাখিছো অৰ্থাৎ আমি তাৰ হয়তো ডিপলি অৰ্থাৎ তাৰ গভীৰতালৈ আমি কেতিয়াও সোমাই যাবলৈ চেষ্টা কৰা নাই। আজিৰ এই ভিডিঅ'টোৱে তোমালোকক সেই গভীৰতালৈ নিবলৈ মই যত্ন কৰিম। কথা হৈছে যে আমি কিয় পঢ়িব লাগে। মাহঁতে কৈ থাকে প চবে আমি কৈ থকা শুনিছো নহয় পৰীক্ষাৰ সময় পৰীক্ষা আহি গ'ল আহি আছে এইচএছ ফাইনেল আহি আছে মেট্ৰিক ফাইনেল ক্লাছ সকলো চবৰে এতিয়া 9 মহীয়া চলি আছে কাৰোবাৰ হয়তো আকৌ আপকামিং বছৰ এনুৱেলৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব নহয় জানো সকলোকে পঢ়াৰ কথা কৈ থাকে আৰু আমি ছাত্ৰ ছাত্ৰীসকলে কেৱল পঢ়াৰ কথা শুনি শুনি কেতিয়াবা আমি বিৰক্তি পাই যাওঁ যে কিমাননো পঢ়কে থাকো বেলেগ কথা নাই নেকি আৰু কিন্তু কথাটো তেনেকুৱা নহয়। আমাৰ মাজত কিছুমান প্ৰশ্ন আমি উদয় ঘটাব লাগিব অৰ্থাৎ আমি যে ইমান যে পঢ়কে থাকে কিয় থাকে হয়তো বহুতে ক'ব পাৰে যে ভালকে পঢ় চাকৰি কৰিব লাগিব মেক্সিমামৰ হয়তো উত্তৰটো এইটোৱে আহিব যে ভালকে পঢ়িবলৈ কয় আমাক পেৰেন্টছে অৰ্থাৎ মা দেউতাই বা অভিভাৱকসকলে যে ভালকৈ পঢ়িলে চাকৰি এটা কৰিবলৈ আমি পাম। কিন্তু আমি আগৰ কিছুমান ভিডিঅ'ত মই সকলোকে দেখাই দিছো বা সকলোকে আমি সেই ভিডিঅ'বোৰত আমি বৰ্ণনা কৰিছো যে চাকৰি কৰাটোৱে জীৱনৰ মূল লক্ষ্য নহয় ঠিক আছে। তো সেই গতিকে আমি সেইটো বিষয়ত আৰু বেছি ডিসকাস নকৰো কিন্তু কথা হৈছে যে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে নিজক সুধিব লাগে যে আমি কিয় পঢ়িব লাগে পঢ়িলেনো কি হ'ব। ঠিক আছে হয়তো তোমালোকে এই প্ৰশ্নটো আজিলৈকে কৰা নাই কিন্তু এতিয়া তোমালোকে এই প্ৰশ্নটো কৰিব লাগিব। গতিকে আমি কিয় ভালকে পঢ়িব লাগে চোৱা মই ইয়াত কেইটামান টপিক তোমালোকৰ কাৰণে ইয়াত লিখি দিছো মই এটা এটাকৈ প্ৰত্যেকটো টপিক ডিসকাস কৰিম যে হোৱাই আমি কিহৰ কাৰণে পঢ়িব লাগে অৰ্থাৎ জীৱনত আমি এই সময়কণ অৰ্থাৎ ছাত্ৰ অৱস্থাটোত কিহৰ কাৰণে আমি পঢ়াই বা অধ্যয়নে আমাৰ মূল মন্ত্ৰ বুলি কোৱা হয় সেইটো আমি ভালকৈ জনাটো উচিত। যে প্ৰথম কথা টু বিল্ড আৱাৰ ফিউচাৰ বেটাৰ কেৰিয়াৰ বেটাৰ লাইফছ ওকে চোৱা আমি সকলোৱে বা মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে কোৱা শুনিছোৱে বা মা দেউতাহঁতে কয়ে যে ভালকৈ পঢ় ভালকৈ নপঢ়িলে কিন্তু জীৱনত ডাঙৰ মানুহ হ'ব নোৱাৰিবি। এতিয়া এই ডাঙৰ মানুহৰ যিটো ডেফিনেশ্যন এই ডাঙৰ মানুহ কি ডাঙৰ মানুহ মানে ডাঙৰ চাকৰি কৰাটোকে অকল বুজোৱা নাই। আমি কি কৰিব পাৰো যে আমাৰ যিটো ফিউচাৰ আমাৰ ভৱিষ্যত যিটো আমি হ'ব আপকামিং সময়ত যে আমি 10 বছৰৰ পাছত 15 বছৰৰ পাছত আমি ক'ত যাম অৰ্থাৎ আমি প্ৰফেশনেলি কি কাম কৰিম বা আমাৰ কেৰিয়াৰটো কিমান বেছি ভাল হ'ব আমি কিমান বেছি উন্নত চিন্তাধাৰা কৰিম সেইটো আজিৰ ডেটত আমাৰ পঢ়া শুনাৰ ওপৰত নিৰ্ভৰ কৰিব। আজিৰ ডেটত যদি আমি ভালকৈ পঢ়া শুনা নকৰো যেনেকৈ ঘৰখনৰ তোমাকে বেছটো কথা সকলোৱে জানা যিমান ডাঙৰকৈ তুমি ঘৰজোপা মানে ঘৰটো বনাব খুজিছা তাৰ বেছটো সিমানেই ভাল হয় অৰ্থাৎ তুমি যদি এটা দুমহলীয়া ঘৰ বা 2 ফ্লোৰ যদি তুমি 2 তলা বিল্ডিং এটা বনাব খুজিছা তাৰ কাৰণে বেছটো যিমান ভাল হ'ব লাগিব 10 তলা বিল্ডিংটোৰ বেছটো তাতকৈ বেছি ভাল হ'ব লাগিব। সেই গতিকে এইটো আমাৰ হৈছে বেছ গঢ়াৰ সময়। সেইকাৰণে তোমালোকে কেতিয়াও নাভাবিবা যে আমি এটা
মানে আমি কিয় কাৰণে পঢ়ি আছো সেইটো তোমাকে কনফিউজন নকৰিবা, কাৰণ আমি কিয়টো যেতিয়ালৈকে ঠিক কৰি নলম তেতিয়ালৈকে আমি পঢ়াৰ প্ৰতি আমাৰ সেই মটিভেশ্যনটো অন্তৰৰ পৰা নাহিব। সদায় মা দেউতাহঁতে আমাক হেকিলে থাকিব লাগিব পঢ়িবলৈ, যাচোন পঢ়গে যাচোন পঢ়গৈ, কিয় যোৱা নাই, কিয় ভালকে পঢ়া নাই। চ' সেইখিনি আমি শুনিবই নালাগে, আমি কাৰো কথালৈ বাটেই চাব নালাগে, কাৰণ আমি জানো আমি কিয় পঢ়িব লাগে। অৰ্থাৎ আমাৰ ইয়াত একদম পিকচাৰেশ্যনটো একদম ক্লিয়াৰ হৈ আছে যে আমি কিহৰ কাৰণে পঢ়িব লাগে। এই পইণ্টছ কেইটা সকলোৱে মই এটা এটাকে বুজাই দিয়া হৈছে, লিখি ৰাখিবা। মই তোমালোকক গেৰেণ্টি দিছো যে তোমালোকক কেতিয়াও বেলেগে পঢ়িবলৈ আৰু জোৰ কৰিব নালাগে। তোমালোকে নিজে নিজে নিজৰ পঢ়াৰ প্ৰতি যিটো ভাৱ, অৰ্থাৎ অন্তৰৰ পৰা তোমালোকে পঢ়াৰ প্ৰতি আগ্ৰহ বা আগ্ৰহী হৈ যাবা। ঠিক আছে, এতিয়া মই যিটো কৈ আছিলো যে আমাৰ ফিউচাৰটো, অৰ্থাৎ যিটো মই কলো যে বিল্ডিংটো যেনেকৈ তুমি গঢ়িব খুজিছা, তলটো ষ্ট্ৰং হ'ব লাগিব, ঠিক তেনেদৰে আমাৰ যদি বেছটো ক্লিয়াৰ নাথাকে বা আমাৰ যদি পঢ়া শুনাটো যদি আমি ইনিচিয়েল ষ্টেজত যদি ভালকে নপঢ়ো, পিছত গৈ পেলাই আমি সেই অবষ্টেকলছ, যদি কিবা আমি প্ৰতিবন্ধকতা আহে জীৱনত, আমি তাক মানে সাহসেৰে মোকাবিলা কৰিব নোৱাৰিম। সেই গতিকে আমাৰ ভৱিষ্যতটোৰ কাৰণে, বেটাৰ কেৰিয়াৰৰ বাবে বা বেটাৰ লাইফষ্টাইলৰ বাবে আমি ভালকৈ পঢ়িব লাগিব। ঠিক আছে, তাৰপিছত আছে টু বিকাম ইণ্ডিপেণ্ডেণ্ট, কনফিডেণ্ট, ৰেচপেক্টফুল এণ্ড ফ্ৰীডম। চোৱা, ইণ্ডিপেণ্ডেণ্ট মানে কি বুজো আমি? স্বাধীন, হয়নে নাই? স্বাধীন কথাটো আমি বহুতে ভুলকে বুজো। আমি কি কৰো যে ডাঙৰ হলো, এতিয়া মই কাৰো কথা নুশুনো, হয়নে? মা দেউতাক আমি মন মৰ্জি, জোৰ জবৰদস্তি, যি ভাল লাগে আমাৰ ভাল লগাতে কৰিব লাগিব। মাহঁতে কিবা এটা কলে নুশুনো, যে এতিয়া মই শুনিম নেকি, এতিয়া মই ডাঙৰ হৈ গলো, হয়নে? চ' এইটোক আমি ফ্ৰীডম বুলি ভুল কৰিছো। বহুত মই ছাত্ৰ ছাত্ৰী সমাজত দেখো যে আমি ইণ্ডিপেণ্ডেণ্ট বুলি হয়তো বহুতে মা দেউতাকৰ কথাই নুশুনা হৈ গৈছে, যে এতিয়া মই ডাঙৰ হৈ গলো কিয়, একদম পুৰা হু কেয়াৰ্ছ। কিন্তু তেনেকুৱা কথা নহয়। পঢ়া শুনাই তোমাক তেনেকুৱা ধৰণৰ ইণ্ডিপেণ্ডেণ্ট নবনাই। তোমাক কি কৰিব? তোমাক আত্মনিৰ্ভৰশীল কৰিব। আত্মনিৰ্ভৰশীল মানে তোমাৰ চিন্তনটো আত্মনিৰ্ভৰশীল কৰিব। অৰ্থাৎ তুমি ভালকৈ চিন্তা কৰিবলৈ ল'বা। তোমাৰ পঢ়া শুনাই তোমাৰ চিন্তাটো কি কৰিব? সহায় কৰিব। ঠিক আছে, আমি এটা কনফিডেন্ট পাম, যিটো মই তোমালোকক কবই লাগিব যে পঢ়া শুনাই কি কৰিব? তোমালোকক এটা কনফিডেন্ট, যিখিনি মানুহে বেছিকৈ পঢ়া শুনা কৰে তেওঁলোকৰ মাজত এটা অদ্ভুত কনফিডেন্ট থাকে। তেওঁলোকে সেই কনফিডেন্টটোৱে জীৱনত আগুৱাই যাবৰ বাবে তেওঁলোকক বহুত সহায় কৰে। কথাটো তোমালোকে মন কৰিবা। ঠিক আছে, পঢ়া শুনাই চাকৰি নিদিয়ে, কিন্তু পঢ়া শুনাই তোমাক কনফিডেন্ট দিব কিবা এটা প্ৰব্লেম বা কিবা এটা অসুবিধাৰ সন্মুখীন হবৰ কাৰণে। ঠিক আছে, যদি একদম কেতিয়াও স্কুললৈ নোযোৱা এজন ব্যক্তিৰ মাজত যিটো কনফিডেন্ট তুমি পাবা, কিন্তু যিখিনিয়ে আমি স্কুলত গৈ পেলাই ভালকে পঢ়া শুনা কৰিছো, জীৱনত আমি আগুৱাই যাবৰ বাবে এটা বেলেগ ধৰণৰ কনফিডেন্ট আমি মনত পাম। ঠিক আছে, আৰু ফ্ৰীডমটো গম পাইছা, ৰেচপেক্টফুল গম পাইছা, আমি মুকলিমূৰীয়াকৈ এঠাইৰ পৰা আনঠাইলৈ যাব পাৰিম, নহয় জানো? তোমাৰ কোনো লেংগুৱেষ্টিকৰ কথা নাথাকিব তেতিয়া। আমি মানুহৰ লগত মোকাবিলা কৰিব পাৰিম, মানুহৰ লগত কনভাৰচেশ্যন কৰিব পাৰিম, কাৰণ তোমাৰ যেতিয়া বেচিক্স কেইটা ভাল থাকিব, পঢ়া শুনা যেতিয়া সদায় ভালকে কৰিবা, তুমি যেতিয়া জীৱনত আগুৱাই যাবৰ বাবে বা তুমি 10জন মানুহক লগ কৰিবৰ বাবে তুমি আৰু ভয় খাব লগা নাথাকে। ঠিক আছে, তোমাক সহায় কৰিব, নহয় জানো? সেইমতে তোমাক কি কৰিব? যে ফ্ৰীডম এটা দিব, তুমি সকলো জেগাত যাব পাৰিবা, মানুহৰ লগত সেইমতে তুমি এডজাষ্ট কৰিব পাৰিবা। ঠিক আছে, চ' সেইকাৰণে এডুকেটেড মানুহ এজনৰ কাৰণে এইখিনি সহজ হৈ যায়। আমি ক'ব লাগিব যে টু থিংক বেটাৰ, লজিকেল এণ্ড ডিচিশ্যন মেকিং কেপাচিটি। অকে, অৰ্থাৎ আমি ভালকৈ ভাবিবৰ কাৰণে, চিন্তাটো চবেই কৰে, ঠিক আছে, কিন্তু ভালকৈ উচিত চিন্তা কৰিবৰ বাবে পঢ়া শুনাৰ এটা ছাপোৰ্ট লাগিব। অৰ্থাৎ আমি যেতিয়া ডিচিশ্যন এটা ল'ম, সেই ডিচিশ্যনটো ইম'চনেলি লৈছো নে লজিকেলি লৈছো, সেইটো এজন এডুকেটেড মানুহে বেছি ভালকৈ ক'ব পাৰিব। কাৰণ চোৱা, এজন এডুকেটেড মানুহৰ ওচৰত কি থাকে? ইনফৰমেশ্যন থাকে। গম পাইছা? ডিচিশ্যন এটা ল'বৰ কাৰণে আমাক কি লাগে? মেইনলি এটা ডিচিশ্যন ল'বৰ কাৰণে আমাক মেইনলি লাগে ডাটা বা ইনফৰমেশ্যন। ঠিক আছে, সেই ইনফৰমেশ্যনটো যদি তোমাৰ ওচৰত নাথাকে, তেতিয়া তুমি যিটো ডিচিশ্যন ল'বা তেতিয়া সেই ডিচিশ্যনটো ভুল হ'ব। যেতিয়া আমি কিবা এটা সিদ্ধান্ত লওঁ, অৰ্থাৎ কোনোবা এজন ব্যক্তিৰ বিষয়ে আমি ভাল বা বেয়া যদি কওঁ, বা কিবা এটা বস্তুৰ বিষয়ে যদি আমি ভাল বা বেয়া বুলি কওঁ, তাৰ কিছুমান ইনফৰমেশ্যনে সি তাক বেক কৰি থাকে। অৰ্থাৎ আমি জানো যে এই মানুহটো এনেকুৱা এনেকুৱা ক্ষেত্ৰত বেয়া কৰিছে, সমাজৰ এনেকুৱা এনেকুৱা বেয়া হৈছে, বা এই প্ৰডাক্টটো, ধৰি লওক কিবা এটা প্ৰডাক্টৰ কথাই কলো, বোলে এই প্ৰডাক্টটো কোনোবাই ইউজ কৰিছে, ইউজ কৰি পেলাই বেয়া পাইছে, বেয়া পাই পেলাই আমাক ক'ব যে নাই এইটো প্ৰডাক্ট ভাল নহয়। সেইকাৰণে আমি ডিচিশ্যন লওঁতে সেই ডাটাখিনি, অৰ্থাৎ সেই ইনফৰমেশ্যন খিনি আমাক সদায় প্ৰভাৱ পেলায়। সেই গতিকে তুমি যেতিয়া এডুকেটেড হবা, তেতিয়াহ'লে তোমাৰ লজিকেলি ভাবিব পাৰিবা, মানে অৰ্থাৎ তুমি কেৱল ইম'চনেলিয়ে প্ৰত্যেকটো বস্তু আৱেগৰ বশৱৰ্তী হৈ পেলাই আমি সিদ্ধান্ত ললেতো নহব, নহয় জানো? চ' সেইকাৰণে তোমাক এডুকেটেড পাৰ্চন হিচাপে তুমি কি কৰিব পাৰিবা? যে তুমি লজিকেলি ভাবিব পাৰিবা যে কথাটো এনেকুৱা হৈছে, যে এই কামটো আমি কেনেকৈ আমি বেটাৰ থিংকিং হ'ব পাৰিব নে নোৱাৰে। সেইকাৰণে তুমি চাবা যে যিবোৰ জাজ আমাৰ থাকে, অনাৰেবল জাজ খিনি, ত' তেওঁলোক বহুত এডুকেটেড হয়। কাৰণ কি? কাৰণ তেওঁলোকৰ সেই ডিচিশ্যন মেকিং কেপাচিটিটো বহুত ভাল হয়। ঠিক আছে, অৰ্থাৎ কোনোতো আমি অনপঢ় গাঁৱৰ মানুহ এজনক আমি অনাৰেবল আমি জাজ বনাই দিব নোৱাৰো, নহয় জানো? ত' যিসকলে জাজ
মানে হ'ব পাৰে বা ন্যায়াধীশ বুলি যদি কওঁ আমি তেওঁলোকে বহুত পঢ়া শুনা কৰি পেলাই হ'ব পাৰে ঠিক আছে চ' তাৰ বাবে অভিজ্ঞতাৰ বহুত প্ৰয়োজন হয় চ' যি কি নহওক চ' আমি ভালকৈ পঢ়া শুনা কৰিলে আমাৰ চিন্তা শক্তিটো ভাল হ'ব ঠিক আছে আৰু ভাল চিন্তা শক্তিয়ে সদায় ভাল ৰাস্তাত লৈ যায় ঠিক আছে তাৰপিছত চাবা টু ডিস্কভাৰ ওন পটেনচিয়েল অৰ্থাৎ ষ্ট্ৰং এণ্ড তোমাৰ ষ্ট্ৰং জোনটো তুমি গম পাব পাৰিবা চোৱা তুমি যেতিয়া ভালকৈ পঢ়া শুনা কৰিবা তুমি কোনটো এৰিয়াত ষ্ট্ৰং সেইটো তুমি নিজে গম পাবা বেলেগে গম পোৱাৰ প্ৰয়োজন নহয় অৰ্থাৎ আমি আজিৰ ডেটত আমাৰ ভাৰতবৰ্ষৰ সবতকৈ ডাঙৰ এটা প্ৰব্লেম বুলিয়ে ক'ব লাগিব যে আমি যিবোৰ আমাৰ ষ্ট্ৰং জোন সেই আমি নিজৰ ষ্ট্ৰং জোনটো আমি চিনি নাপাওঁ মানে গম পাইছা হয়তো কোনোবাই ভাল এক্টিং কৰে ঠিক আছে কোনোবাই ভাল গান গায় কোনোবাই ভাল খেলিব পাৰে কোনোবাই ভাল কবিতা লিখিব পাৰে চ' সেইবোৰ সকলো এটা এটা ওন পটেনচিয়েল অৰ্থাৎ আমি ভালকৈ পঢ়া শুনা কৰিলেহে আমি নিজক যেতিয়া ভালকৈ বুজিব পাৰিম তেতিয়াহে আমি গম পাম যে আমাৰ যিটো ষ্ট্ৰং পটেনচিয়েল ষ্ট্ৰং জোন কোন হয় বা কি বেচিক্সৰ ওপৰত বেছ কৰি বা কি আমাৰ বেচেছ আমি বনাব লাগিব যাতে আমি জীৱনত সাকসেস হ'ব পাৰো ঠিক আছে সেইকাৰণে কোৱা হৈছে যে টু ডিস্কভাৰ ওন পটেনচিয়েল এইটো বহুত ডাঙৰ কথা বা এইটো আমি বহুতে জীৱনভৰ শেষ হৈ যায় কিন্তু গম নাপায় যে নিজৰ পটেনচিয়েলটো ক'ত আছে অৰ্থাৎ নিজৰ ষ্ট্ৰং জোনটো ক'ত বা আমি কোনটো এৰিয়াত কাম কৰিলে জীৱনত সফল হ'ব পাৰিম বা আমি কেনেকুৱা ধৰণৰ কাম কৰিব পাৰিলে আমি জীৱনত সফল হ'ব পাৰিম সেইটো এজন এডুকেটেড মানুহে বেছি ভালকৈ জানিব পাৰে তাৰ বাবে বহুত অধ্যয়ন বসাৰ প্ৰয়োজন আছে বহুত ডিসিপ্লিনৰ প্ৰয়োজন আছে সেইখিনি কেনেকৈ আহিব সেইখিনি পঢ়া শুনাৰ জৰিয়তে আহিব ঠিক আছে তাৰপিছত আহিব টু চাৰ্ভ আৱাৰ সোসাইটি যেটো আমি কোনো কাৰণতে আমি এৰি পেলাই চলিব নোৱাৰো অৰ্থাৎ ভালকৈ পঢ়া শুনা কৰিলে আমি কি কৰিব পাৰিম আমাৰ সোসাইটিখনক আমি ভালকৈ সাৰ্ভ কৰিব পাৰিম আমাৰ ওচৰ পাজৰে থকা মানুহখিনি ওচৰ চুবুৰীয়াখিনি আমাৰ চহৰখন আমাৰ ডিস্ট্ৰিক্টখন নহয় জানো আমাৰ দেশখন আমাৰ ৰাজ্যখন সকলোকে আমি ভালকৈ সাৰ্ভ কৰিব পাৰিম এজন ভাল এডুকেটেড মানুহে বহুতবোৰ প্ৰবলেমৰ সলিউশন ওলাব পাৰিছে নহয় জানো যেনেকৈ সাইন্টিস্ট বোৰে উলিয়াইছে ডক্টৰ বোৰে উলিয়াইছে ইঞ্জিনিয়াৰ্স বোৰে উলিয়াইছে নহয় জানো ভাল ভাল শিল্পীবোৰে বহুত ভাল ভাল পেইন্ট কৰিছে আৰ্ট কৰিছে নহয় জানো সেইবোৰ আমাৰ সোসাইটিৰ কাৰণে একো একোটা অৱদান হয় নে নহয় আজি যদি তেওঁলোক নাথাকিলেহেঁতেন তেওঁলোকে যদি সিমান ডিপ ষ্টাডি নকৰিলেহেঁতেন তেতিয়াহ'লে আমি জীৱনত ইমানখিনি সুবিধা আৰু আমি নাপালোহেঁতেন ঠিক আছে চ' সেই আপকামিং জেনেৰেশ্যনকো যাতে আমি তেনেকুৱা সুবিধা দিব পাৰো তাৰ বাবে আমি আজি ডেটত ভালকৈ পঢ়িব লাগিব তেতিয়াহে আমি আমাৰ উঠি অহা যিটো প্ৰজন্ম আছে তেওঁলোকক তোমালোকৰ ভাইটি ভণ্টি সকলোকে তোমালোকে তেনেকুৱা ভাল অৱদান অৰ্থাৎ তেওঁলোকক ভাল তুমি কিবা শিক্ষা দিব পাৰিবা যি তোমাক দেখি বা তোমাক চাই বা তোমাৰ খোজত খোজ মিলাই তেওঁলোকে জীৱনত আগুৱাই যাব পাৰিব আৰু লাষ্টত আমি এইটো ক'বই লাগিব যে আমাৰ ফ্যামিলিক আমি হ্যাপি কৰিব পাৰিম টু মেক আৱাৰ ফ্যামিলি হ্যাপি চোৱা আজি ডেটত তোমাৰ মা দেউতাই বহুত কষ্ট কৰি তোমালোকক পঢ়াইছে যি কি নহয় মেক্সিমামৰ ঘৰত হয়তো সেইটোৱে চিন হয় যে মা দেউতাহঁতে বহুত কষ্ট কৰি তোমালোকৰ ওপৰত বহুত আশা কৰিছে আশা মিন্স এইটো নহয় যে তোমালোকে ডাঙৰ হৈ মা দেউতাহঁতক চাবা তোমালোকে চাকৰি কৰি বা পইচা ইনকাম কৰি মাহঁতক দিবা সেইটো কোনো পেৰেন্টছে বা কোনো মা দেউতাকে বা কোনো অভিভাৱকে সেইটো আশা নকৰে কিন্তু তেওঁলোকে এইটো চিন্তা কৰে যে যাতে তেওঁলোকে জীৱনত যিখিনি কষ্ট পাইছে সেইখিনি কষ্ট যাতে তোমালোকে নোপোৱা অৰ্থাৎ তোমালোকে যাতে ভালকৈ পঢ়া শুনা কৰি এজন সমাজৰ বাবে ভাল ব্যক্তি হোৱা সমাজৰ বাবে যেন এজন আদৰ্শ ব্যক্তি হোৱা সেইটোৱে তেওঁলোকৰ মনত বহুত শান্তি আৰু সন্তুষ্টি প্ৰদান কৰিব নহয় জানো সো সেইকাৰণে আমি কি কৰিব লাগিব যে আমি যেতিয়া পঢ়া শুনা কৰিবলৈ মন নাযাব তেতিয়াহ'লে এইখিনি কথা সদায় মনত ৰাখিবা যেতিয়া পঢ়ি পঢ়ি তুমি বৰ ফিল কৰিবা যে নাই আৰু নপঢ়ো হৈ যাব অথক কিয়নো ভালকৈ পঢ়িব লাগে সো তেতিয়া তুমি সদায় ভাবিবা যে নহয় আমি ভালকৈ পঢ়িব লাগিব জীৱনত আগুৱাই যাবৰ বাবে এটা আমাক ভিত্তি লাগিব অৰ্থাৎ এই পইণ্ট কিটা আমাক সদায় আমি আওৰাই থাকিব লাগিব কেৱল ভাল মাৰ্কছৰ কাৰণে ভাল মাৰ্কছটো লাগিবই ভাল কলেজ এখনত পঢ়িবই লাগিব কিন্তু আমি সচৰাচৰ মাৰ্কশ্বিটখনতে কেৱল মাৰ্কটো নলৈ আমাৰ অন্তৰটো যাতে আমি মগজুটো যাতে সেই পঢ়া শুনাবোৰ আমি থিতাপি দিয়াব পাৰো সেইটো হৈছে আমাৰ প্ৰধান লক্ষ্য হোৱাটো উচিত তেতিয়া চাবা তোমাৰ কেতিয়াও এলাহ নালাগিব তুমি সদায় নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবা আৰু যেনেকৈ তুমি অনুমান কৰিছা বা যেনেকৈ তোমাৰ তুমি প্লেনিং কৰিছা যে এনেকৈ পঢ়ি মই ইমানখিনি পাৰ্চেন্টেজ পাই পেলাই মই এনুৱেল ফাইনেল এইচএছ ফাইনেল বা মেট্ৰিকৰ ফাইনেলত মই পাছ আউট হ'ম সো সিমানখিনি তোমাক দিব পাৰিব ঠিক আছে তাৰ উপৰিও তোমালোকে সদায় নিজকে মোটিভেট কৰি ৰাখিব পাৰিবা আৰু এই টপিকখিনি সদায় তোমালোকে আওৰাই থাকিবা নিজৰ মাজতে আওৰাই থাকিবা বেলেগক কোৱাটো প্ৰয়োজনে নাই কিন্তু তুমি নিজকে নিজে সদায় পুশ কৰি থাকিবৰ কাৰণে কাৰণ আমি নিজকে নিজে আগুৱাই নিনিলে বেলেগ কোনো আমাক আগুৱাই নিব নোৱাৰে সো এইখিনিয়ে কম বেছিকৈ নকওঁ তোমালোকে যদি আজি মই ভিডিওটো তোমালোকক ক'ব চেষ্টা কৰিছো যে আমি কিয় ভালকৈ পঢ়িব লাগে তাৰ কিছুমান পইণ্টছ আমি তোমালোকক দেখুৱাই দিছো তোমালোকৰ বুজিব সুবিধা হোৱাৰ কাৰণে আশা কৰো ভিডিওটো সকলোৱে ভাল পাইছা আৰু সকলোৱে ফলি পাঠশালাক সাপোৰ্ট কৰিবা আৰু সকলোৱে ভালকৈ পঢ়িবা আজিলৈ ইমানতে ৰাখো ধন্যবাদ